নগেন্দা আরে ও নগেন্দা ঘৰত আছে না কোন বালৰ চোৱাৰ বাচ্চাৰে ৰাতিপুৱা ডাকেছে কি ৰে ফালতু তই কি লাগে নমস্কাৰ নগেন্দা ভালে আছে তো আপুনি কি হল নগেন্দা আপুনি ওপৰত আকাশ ফালে চাল যে আকাশ ফালে চাল নহয় মই ভাবি আছোঁ যে আজি বেলাটা কোন ফাল দি ওলাল আচ্ছা যাই হোক তাৰ পিছত আজি ৰাতিপুৱা এত সন্মান দি আছে যে কিবা বাইক চাইক চুৰ কৰি লৈ আনিছে নেকি আরে নগেন্দা আপুনি যে কি কয় বাইক চুৰ কৰিম কিয় মই তো আপোনাক একটা ভাল খবৰ দিবাহে আহিছো ভাল খবৰ মানে আচ্ছা কত কি খবৰ শুনো কালি মোৰ বিটিৰ জন্মদিন তাৰ কাৰণে আপোনাক আপোনাৰ লগতে আপোনাৰ সমূহ পৰিয়ালক মোৰ ঘৰত নিমন্ত্ৰণ দিবাহে আহিছো কি কয় কালি তোৰ বিটিৰ জন্মদিন আচ্ছা ভাল কথা হয় নগেন্দা তাৰ কাৰণেহে মই আপোনাক সব কথাই বাহিৰতে কব নেকি আই ঘৰৰ ভিতৰত আই ও মা কি কয় কালি তোৰ বিটিৰ জন্মদিন হয় বু তাৰ কাৰণে আপোনালোকক সবকে মোৰ ঘৰত নিমন্ত্ৰণ থাকিল তাৰ পিছত নগেন্দা পুষ্পাক দেখা নাপালুম যে পুষ্পা ক'তবা গিছে নেকি অলপ বাহিৰত বজাৰ কৰিব গিছিল আহিয়ে থাকিব হ'ব নহলে মই যাং এখন আৰু সবকে নিমন্ত্ৰণ থাকিল কিন্তু আমাৰ ঘৰত কালি হ'ব দে তই চিন্তা নকৰিবি কালি যাম আমি আরে পার্টনার কি রে রাতিপুৱা কোট গিছিল তোমাৰ ঘৰতেই তো যাই আহিলো আমার ঘৰত কিন্তু কিয় কালি মোৰ বিটিৰ জন্মদিন তাৰ কাৰণে তোমাৰ ঘৰত তোমাক সবকে নিমন্ত্ৰণ দিবা গিছিলো হয় নেকি তো ভাল কথা মাত্ৰ ভাল কথা কলে নহব আহিবা লাগিব কিন্তু আরে পার্টনার তইও যে কি কয় তই নিমন্ত্রণ নিদিলেও মই আহিলে হই আচ্ছা এখন উগলা কথা বাদ দে তই ঘৰত যা আৰু সন্ধিয়াত আমাৰ ঘৰত আহিবি মেলা কাম বাকি আছে মোৰ আচ্ছা ঠিক আছে পুনৰ এবাৰ বোৱাৰী লাভাৰৰ অপমৃত্যু খন্তেকতে শেষ এখন সুখৰ সংসাৰ স্বামীৰ অনুপস্থিতিত ভাড়াঘৰত সোমাই আছিল পত্নী প্ৰেমিক হঠাৎ ভাড়াঘৰত নিশা প্ৰৱেশ স্বামীৰ হাই ৰে হাই আজিকালিৰ যুগত কত কি যি নঘটে কাৰ পানা কাৰ তামোলত আঠা লাগিব যায় কোনো গ্যাৰান্টিয়ে নাই আরে পার্টনার আহিলং এখন ক কি কাম বাকি আছে পার্টনার কত কি কাম বাকি আছে কাম মানে মেলা কাম আছে বাকি করিবা লাগা তার পিছত পার্টনার একটা কথা ক যে তোর বিটির জন্মদিনটা তুই অলপ ডাঙৰ ভাবে বানাবো না বলে অলপ ছোটু ভাবে এই যে অলপ ছোটু মুটু ধরিয়ালো আচ্ছা এখন উগিলা কথা বাদ দে কি কাম আছে ফটাফট ক আমি শেষ করে দিই কাম আরম্ভ করার আগতে পার্টনার এক বোতল মাল দিত মাল খাওয়ার ফটাফট কামটা ধার শেষ করে দিই তোর ফালতু কথা আজি মাল না খাও করে কাম কর কালি কত খাই খাবি মাল